Nargis boxer ko সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছো মায়ে ব্ৰেকফাষ্ট বনাই আছে ব্ৰেকফাষ্টত থাকিব ঘুগনি আৰু পুৰি থাকিব আৰু তেনেহলে মোৰ ভিডিঅ'টো চাই থাকক আৰু এয়া পুৰি বনোৱাৰ কাৰণে আটা লৈ লৈছে আৰু এয়া তিনিটা বনাইছে আৰু এইপিনে মায়ে কুকাৰত মটৰ আলু অমিতা বহাই দিছে ঘুগনি বনাব আৰু ফ্ৰেন্ডছ ঘুগনিটো বনাই লৈছে মই দেখুৱাব পৰা নাছিলো কিয় মই আৰু টোপনিৰ পৰা উঠিছিলো মাত্ৰ আৰু উঠি পিনে মায়ে ব্ৰেকফাষ্ট বনাই আছে আৰু মই ৰেডি হৈ পিনে ভিডিঅ'টো কৰি আছো স্কুলত যাব লাগিব ফ্ৰেন্ডছ ইয়াত মই পিয়াজ নহৰু আদা দিছো আৰু এতিয়া মই এইবিলাক পেষ্ট কৰি আছো চাব ফ্ৰেন্ডছ কিমানখিনি হৈ গ'ল এয়া তানিছা খেলি আছে বহি ইয়াত এয়া ইমানখিনি এতিয়া বনাইছে আৰু অলপ আছে বনাব এয়া এতিয়া মায়ে তেল দি আছে তেল দি দিছে মায়ে এতিয়া আৰু এয়া ইয়াত ঘুগনিটো বনোৱা হৈ গ'ল বনাই দিছে মায়ে ঘুগনি চাওক কিমান ধুনীয়া লাগিছে আৰু এয়া চাওক কিমান ধুনীয়া এতিয়া পুৰি দি দিব আৰু সব কিমান ধুনীয়াকৈ ফুলি উঠিছে এয়া ফ্ৰেন্ডছ আৰু বহুতখিনি বনোৱা হৈছে মই লৈছো মোৰ স্কুলৰ টাইম হৈ গৈছে সেইকাৰণে মই লৈ লৈছো খাই ল'ম এতিয়া এয়া চব এতিয়া মই খাবলৈ লৈছো আৰু ফ্ৰেন্ডছ তেনেহ'লে মোৰ ভিডিঅ'টো ইয়াৰ পৰা সামৰি লৈছো আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেনেহ'লে মই দিয়া ভিডিঅ'সমূহ নটিফিকেশ্যন অতি সোনকালে পাই থাকিব আজিৰ কাৰণে বাই বাই লগ পাম আন এটি নতুন ভিডিঅ' লৈ